অলপ কৰি চাইছিলোঁ। দুবাৰ পানী এগিলাচ দিলোঁ তামৰ গিলাচেৰে, মিনাৰেল পাই বোলে, বাকীটো আৰু তোমাৰ লীলা। ৰাসত আহি তুমি দৰ্শন দি গ'লা, মোকো নামাতিলা। পানী কিনি হাৰ্ডিকেইডাল পোনাই মেলি মই খালোঁ একাপ ৰঙা পানী, তাৰ লগত আছে বিস্কুট। এতিয়া থাৰ্ড গ্ৰেডৰ ফৰ্ম ফিল আপ কৰি যদি মই নপঢ়োঁ তেন্তে কেনেকৈ হ'ম মই চৰকাৰী? তাতেই আকৌ ডাঙৰ মানুহ এজনে কৈ থৈ গৈছে, পৃথিৱীৰ আটাইতকৈ সহজ কামটো হৈছে কিতাপ পঢ়া। সেইকাৰণে লাগি গ'লো অধ্যয়ন কৰা। ঠাণ্ডা দিনত বাগানত কলম দিয়া আৰু হাতত এখন ৰুমাল থকা খুবেই জৰুৰী, কাৰণ বাগানত কলম দিলেহে হ'ব অহাটো বছৰ ভাল পাতৰ প্ৰডাকশ্যন, আৰু ৰুমাল হাতত থাকিলে ভাল হৈ মুচিবলৈ নাকৰ পৰা ওলোৱা পানী খাব। পিছতকৈ মই গ'লো দেউতাৰ লগত ATM-ৰ পৰা পইচা কেনেকৈ উলিয়াই জানে নাই? নেজানে? নকৰিব চিন্তা, আছে নহয় আপোনালোকৰ অংকু দাদা। প্ৰথমতে মাৰিব ইংলিছ, তাৰপিছত মাৰিব কেছ উইড্ৰল, তাৰপিছত মাৰিব ছেভিং, তাৰপিছত মাৰিব পইচা, লাষ্টত মাৰিব পিন। RBI কয় পিন কাৰ লগতো শ্বেয়াৰ নকৰিব। পিন মাৰোতে কিপেডখন হাতখনে ঢাকি ল'ব। ধন্যবাদ। ঘৰ আহি মিলালো মাৰ চাদৰ ভাজ, মোনা এটা বিচাৰি দাঙিলো বিচনাৰ চুককেইটা, কিন্তু দেখিলো চিপছৰ পেকেটকেইটা। ৱাহ, মই কিয় ইমান চফা? মা গৈছিলে বেংকলৈ, কিবা কাম আছিল বোলে, তাৰ পৰা